সেবা কৈছো যে টেটৰ ৰিজাল্ট ইমিডিয়েটলি দি দিব লাগে, দেৰি কৰিব নালাগে। আৰু অসমৰ ৰাইজক মই অনুৰোধ জনাম যে ক'তো 1 টকাও নিদিব। এইখন চৰকাৰৰ সেবা কৈছো যে টেটৰ ৰিজাল্ট ইমিডিয়েটলি দি দিব লাগে, দেৰি কৰিব নালাগে। আৰু অসমৰ ৰাইজক মই অনুৰোধ জনাম যে ক'তো 1 টকাও নিদিব। গতিকে নতুন শিক্ষক নলৈ পেলাই এই আমাৰ যিখিনি শিক্ষক ইতিমধ্যে আছে আৰু এতিয়া এইকেইদিনত মাৰ্চ পৰ্যন্ত আমাৰ যিখিনি নতুন নিযুক্তি হ'ব, সেই শিক্ষকসকলৰ জৰিয়তে এই নতুন গাঁথনিত শিক্ষাদানৰ ব্যৱস্থাটো কৰা হৈছে। ইয়াৰ লগত নতুন শিক্ষা নীতিটোত এটা খুব গুৰুত্বপূৰ্ণ বিষয়, এইটো হ'ল শিক্ষকৰ প্ৰশিক্ষণ। টিচাৰ ট্ৰেইনিংটো হ'ল নতুন শিক্ষানীতিৰ খুব গুৰুত্বপূৰ্ণ অংগ। গতিকে ইয়াতো আমি পৰিকল্পনা কিছুমান কৰিছোঁ। এটা প্ৰাক প্ৰাথমিক শিক্ষকসকলৰ প্ৰশিক্ষণৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা আৰু এটা কণ্টিনিউৱাছ এডুকেশ্যন। আৰু ইয়াত এইকেইদিনৰ ভিতৰতে আমি খুব কম সময়ৰ ভিতৰত আমি ৰাইজৰ বাবে মুকলি কৰি দিম যে বিজ্ঞান আৰু অংক গণিতৰ শিক্ষকসকলৰ বিশেষ প্ৰশিক্ষণ, বিশেষ ট্ৰেইনিং তাৰো এটা ব্যৱস্থা কৰিছোঁ। গতিকে নতুন শিক্ষানীতিৰ প্ৰৱৰ্তনটো আমাৰ আৰম্ভ আমি কৰিলোঁ, তাক কিক অফ কৰিছোঁ। কিন্তু ইয়াত যিসকল মূল পৰিকল্পনাকাৰী সেই ব্যক্তিসকলৰ লগত আমাৰ পোনপটীয়া ভাৱৰ আদান প্ৰদান আলোচনা হোৱা নাই। আৰু সেইটো আমি ভাৰতবৰ্ষৰ ক্ষেত্ৰতে যথেষ্ট পায়োনিয়াৰিং এটা ষ্টেপ এই নৰ্থ ইষ্ট এডুকেশ্যন কনক্লেভখন, য'ত UGCৰ চেয়াৰমেন ডাঙৰীয়া আহিব, AICTৰ মানুহ আহিব, বিভিন্ন শিক্ষাবিদসকল আহিব, ইউনিভাৰ্চিটিৰ বহুকেইজন ভাইচ চেঞ্চেলৰ আহিব। আমি তেওঁলোকৰ লগত আলোচনা কৰিব বিচাৰিছোঁ আৰু তেওঁলোকৰ লগত মুখামুখি কৰাই দিব বিচাৰিছোঁ। আমাৰ ইয়াতে যদি চাই যে আমি প্ৰিন্সিপালসকলক মাতিছোঁ, VC সকলক মাতিছোঁ, হেডমাষ্টাৰসকলকো মাতিছোঁ আৰু মেনেজমেণ্টৰ মানুহো মাতিছোঁ। আৰু নিশ্চিতভাৱে আমাৰ যিসকল ইয়াত বিভিন্ন সংগঠন আছে, শিক্ষক কৰ্মচাৰী সংগঠন, তেওঁলোকৰ প্ৰতিনিধিও ইয়াত অন্তৰ্ভুক্ত থাকিব। আৰু বৰ্তমান সময়ত আমি এই সংস্থাসমূহৰ পৰা যথেষ্ট আমি সহযোগিতা পাই আহিছোঁ আৰু সেই তেওঁ সকলোৰে সহযোগিতাত আমি স্মুথলি এইটো কেৰি কৰিব, নিউ এডুকেশ্যন পলিচিটো কেৰি কৰিব পাৰিম বুলি আমি ভাবিছোঁ। আৰু উত্তৰ পূৰ্বাঞ্চল ভিত্তিকভাৱে এইকাৰণে পাতিছোঁ, ইয়াৰ দুটা কাৰণ আছে উত্তৰ পূৰ্বাঞ্চল হিচাপে পতাৰ কাৰণে। 1 নম্বৰ কাৰণটো হ'ল উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাজ্য হিচাপে আমাৰ এটা অভিভাৱকত্বৰ দায়িত্ব আছে, আমাৰ এটা নেতৃত্ব দিয়াৰ এটা ৰেছপনচিবিলিটি আছে। 2 নম্বৰ, আমি আমাৰ শিক্ষানুষ্ঠানবিলাকত চালে দেখা পাম যে যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰা অসমত পঢ়িবলৈ আহে। এতেকে তেওঁলোককো লগত লৈ একেলগে নৰ্থ ইষ্ট হিচাপে যাতে আমি নিউ এডুকেশ্যন পলিচিটো পুছ ফৰৱাৰ্ড কৰিব পাৰোঁ, তাৰ কাৰণে নৰ্থ ইষ্ট ভিত্তিত আমি এডুকেশ্যন কনক্লেভখনটো হ'ল যে মূলতঃ প্ৰাথমিক পৰ্যায়ত আমি মাতৃভাষাৰ জৰিয়তে শিক্ষাদানটোৰ ওপৰত নিউ এডুকেশ্যন পলিচিয়ে গুৰুত্ব দিছে। ইয়াত মাধ্যমৰ কথা এটাও আছে। গতিকে ইতিমধ্যে বড়ো মাধ্যমৰ বিদ্যালয় আমাৰ চলি আছে, মণিপুৰী মাধ্যমৰ বিদ্যালয় আমাৰ চলি আছে, বা গাৰো মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ো চলি আছে। তো মাধ্যমটো এটা বেলেগ বিষয় আৰু এই জনজাতীয় বা অন্যান্য ঘৰুৱা ভাষাসমূহৰ জৰিয়তে শিক্ষাদান কৰা প্ৰাথমিক পৰ্যায়ত আৰু গ্ৰেজুৱেলি তেওঁলোকৰ বিভিন্ন সাহিত্য সভাসমূহৰ লগত আলোচনাৰ পাছত তেওঁলোকে কৈছে যে পঞ্চম শ্ৰেণীলৈকে মাতৃভাষা আৰু লগতে আঞ্চলিক ভাষা তাৰ জৰিয়তে শিক্ষাদান কৰা হওক। আৰু পঞ্চম শ্ৰেণীৰ পাছত অৰ্থাৎ আপাৰ প্ৰাইমেৰীত প্ৰৱেশ কৰাৰ লগে লগে চইচ অফ দ্য ষ্টুডেণ্ট, ছাত্ৰ বা ছাত্ৰীগৰাকীৰ নিজস্ব চইচ মতে তেওঁ কোনোবাই যদি অসমীয়া ভাষাত যাব বিচাৰে অসমীয়াত গুচি যাব, কোনোবাই যদি ইংৰাজী ভাষাত গৈ পেলাই শিক্ষাদান ল'ব বিচাৰে তেওঁ ইংৰাজীলৈ যাতে শ্বিফ্ট কৰিব পাৰে।